নমস্কাৰ, স্বাগতম জনাইছোঁ মোৰ চেনেলৰ অন্য এটি ভিডিঅ'লৈ। আজি ভিডিঅ'টো মই বিশেষকৈ লৈ আহিছোঁ যিসকলে নতুনকৈ কেক বনাম বুলি ভাবিছে বা কেক আইচিং শিকিম বুলি ভাবিছে তেওঁলোকৰ বাবে, যে প্ৰথমে তেওঁলোকক কি ধৰণৰ সামগ্ৰী দৰকাৰ হ'ব, কি সামগ্ৰীখিনি তেওঁলোকে প্ৰথমতে লোৱা উচিত সেই বিষয়ে অকণমান মই ক'বলৈ ওলাইছোঁ। ভিডিঅ'টো শেষলৈকে চাব, লাইক কৰিব, শ্বেয়াৰ কৰিব, কমেণ্টত জনাব কেনেকুৱা লাগিছে আৰু শেষত চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আহক তেনেহ'লে চাওঁ আমি কি বস্তু আমাক প্ৰথমতে লাগিব। এতিয়া যদি আমি কেক এটা বনাবলৈ বিচাৰোঁ তেতিয়াহ'লে আমাক প্ৰথমতে মই লাগিব বুলি ক'ম ব্লেণ্ডাৰ লাগিব আমাক প্ৰথমতেই, কাৰণ ব্লেণ্ডাৰটো নহ'লে আমি যিটো কেক হয় সেইটো বনাব নোৱাৰিম, কাৰণ আমি ক্ৰীমটোকে ফেটিব নোৱাৰিম ব্লেণ্ডাৰ দি। বহুতে কয় পাৰি বুলি, কিন্তু মোৰ মতে নোৱাৰি। মই বহুতবাৰ চেষ্টা কৰিছোঁ কিন্তু নোৱাৰি। সেয়াই ব্লেণ্ডাৰ প্ৰথমতে আমাক লাগিব। ব্লেণ্ডাৰটো এইটো মোৰ ফিলিপছৰ হয় আৰু ব্লেণ্ডাৰটো ল'ব 250 পৰা 300 ৱাটৰ ভিতৰত, তেতিয়াহে ভালকৈ বিট হ'ব আৰু ই কামত দিব। সেইকাৰণে ভাল ল'ব আৰু এবাৰেই ল'ব, ভাল ল'ব। মোৰ ফিলিপছ তেনেকুৱা কিবা ব্ৰেণ্ডৰ ল'ব, নহ'লে বা ফ্লিপকাৰ্ট বা অন্য কিবা অনলাইনত আপুনি পাবই, 600-700 ভিতৰতো পাই যায়। ইয়াৰ পাছতে মই দেখুৱাম কেক টিন। আমি কেক এটা বনাবৰ সময়ত কেতিয়াও কেক টিনটো নাচাওঁ আমাৰ কেক টিনটো কেনেকুৱা, কিন্তু ই বহুতেই দৰকাৰী চাবলগীয়া কথা আমাৰ কেক টিনটো কেনেকুৱা। যদি মই এইটো চাইজৰ মই বাতি লৈছোঁ, ইয়াত যদি মোৰ বাটাৰখিনি এই বাতিটোৰ অনুমানত যদি কম হয়, যদি বাতিটোৰ বোলে ইমানটো মোৰ চাইজৰ বাতি, তাৰে ইমানটো মানহে বোলে বাটাৰটো মোৰ কেকৰ যিখিনি মই বনাম বেটাৰ, সেই বেটাৰখিনি বোলে ইমানটোলৈহে থাকিলে, তেতিয়াতো ফুলিব ইমানটোমান। তেতিয়াহ'লে কি হ'ব, আমাৰ চেপেটা হ'ব, বেছি ওখ নহ'ব। সেইকাৰণে আমি বাতিবোৰ চাওঁতে সদায় আমি বাতিখিনিও চাব লাগে, কেনেকুৱা বাতি ব্যৱহাৰ কৰিছোঁ। আৰু মই ছাজেষ্ট কৰিম সকলোকে এলুমিনিয়ামৰ বাতি ল'ব। ইয়াত বেক কৰিবলৈ বহুতেই সুবিধা আৰু ই বহুত ভাল অন্যৰ তুলনাত। এতিয়া এইটো আহিলে, এইটো মোৰ 1 পাউণ্ডৰ চাইজৰ বাতি আৰু এইটো মোৰ 1 কেজি চাইজৰ বাতি, স্কুৱাৰ চাইজ, আৰু এইটো ৰাউণ্ড চাইজ। ইয়াৰ পাছতে আমাক কিছুমান মিক্সিং বল, এনেকুৱা কিছুমান মিক্সিং বল লাগিব যিবোৰত আমি মিলাই ল'বলৈ একেবাৰে সহজ হয়, তেনেকুৱা মিক্সিং বল লাগিব। তাৰপাছতে লাগিব আমাক ছিলিকনৰ স্পেচুলা। এইখনেদি বাটাৰখিনি সামৰি আনিবলৈ বা ক্ৰীমখিনি সামৰি পেলাবলৈ বহুত সহজ, সেইবাবে আমাক এইখন লাগিব। তাৰ পাছতে মই দৰকাৰী বুলি ভাবোঁ মেজাৰিং কাপ আৰু মেজাৰিং স্পুন। এই দুটা বস্তু খুবেই প্ৰয়োজন, মেজাৰিং কাপ আৰু মেজাৰিং স্পুন, কাৰণ কেক বেকিঙৰ ক্ষেত্ৰত যেনেকুৱাই বেকিং হওক, যিয়েই নবনাওক, সদায় মেজাৰমেণ্টখিনি বহুতেই গুৰুত্বপূৰ্ণ। মেজাৰিংখিনি যদি আপুনি শুদ্ধভাৱে নলয়, ভালকৈ নলয়, তেতিয়াহ'লে কেক কেতিয়াও ভালকৈ নহয়। সেয়া আছিলে মেজাৰিং কাপ আৰু মেজাৰিং স্পুন। ইয়াৰ পাছতে আমাক দৰকাৰী এখন চালনী। এনেকুৱা এখন চালনী আমাৰ বহুতেই প্ৰয়োজন, কাৰণ কেক বনোৱাৰ সময়ত সদায় আমি যিখিনি ময়দা ল'ম, চেনি পিচি ল'ম, সেইখিনি সদায় এবাৰ ভালকৈ চালি ল'ব লাগে। ময়দা, বেকিং, এইখিনি গোটেইখিনি এবাৰ আমি চালি ল'ব লাগে, আৰু সেইবাবে আমাক চালনীখন প্ৰয়োজন। ইয়াৰ পাছতে আমি এইখিনিতো আছিলে আমাৰ যিখিনি ময়দা, চেনি, ডিম, ৰিফাইন, সেইখিনি যিখিনি ফেটিবলৈ আমাক কি সঁজুলি লাগিব, মেজাৰমেণ্টৰ পৰা ধৰি আমি কি বাতিলৈকে আমি কথা পাতিলোঁ। এতিয়া আমি পাতিম ক্ৰীমখিনিৰ কথা। ক্ৰীম কৰিবৰ সময়ত আমাক কি বস্তুৰ দৰকাৰ হ'ব বা যোগাৰ ৰাখিব লাগিব। এতিয়া ক্ৰীমৰ ক্ষেত্ৰত আমি প্ৰথমতে ল'ব লাগিব মই অথনি দেখুওৱা মিক্সিং বলটো। এনেকুৱা বল হ'লে আমাৰ ক্ৰীম কৰিবলৈ বেছি ভাল।
ক্ৰীম কৰিবলৈ বেছি ভাল আৰু ক্ৰীমটো মই কৈ দিছোঁ হুইপ ক্ৰীম ব্যৱহাৰ কৰিব অন্য কোনো ধৰণৰ আমুল তাজা ক্ৰীম কোনো ধৰণে হুইপ নহয় কোনো ধৰণে আপুনি সেয়াই আইচিং কেক বনাব নোৱাৰে গতিকে আশাই নকৰিব আইচিং কেক আমুল তাজাইদি হ'ব বুলি আমুল তাজা ক্ৰীমেদি হ'ব বুলি সেইকাৰণে আপোনালোকে হুইপ ক্ৰীমেই কিনিব লাগিব বজাৰত সহজেই পায় সহজলভ্য হুইপ ক্ৰীম বিচাৰিলে দিবই ক্ৰীম বেলৰ পায় ডিলাইট পায় ক্ৰীম বেল আৰু ডিলাইটটোৱে বেছিকৈ চবে ইউজ কৰে আৰু সেইটোৱে ভাল বুলি মই ভাবোঁ এতিয়া আমি হুইপ ক্ৰীমখিনিৰ পাছত আমাৰ দৰকাৰ হয় কালাৰ যিহেতু আমাক কেক বনাবলৈ হ'লে বিভিন্ন ধৰণৰ কালাৰ লাগিব এইবিলাক কালাৰ মই ব্যৱহাৰ কৰি বেছিকৈ ভাল পাওঁ জেল কালাৰ ব্যৱহাৰ কৰি মই বেছি ভাল পাওঁ পনীয়া ফুড কালাৰ এটা পায় লিকুইড যোনটো সেইটো কিন্তু অলপমান দিগদাৰ হয় ক্ৰীমখিনি সহজতে গলি যায় সেইবাবে মই সকলোকে ক'ম জেল কালাৰ ব্যৱহাৰ কৰিব এইকেইটা জেল কালাৰ ব্যৱহাৰ কৰিব কাম কৰিবলৈ সহজ আৰু কালাৰো খুব ধুনীয়া হয় ইয়াৰ পাছতে আমাৰ কালাৰখিনিতো হৈ গ'ল কালাৰখিনিৰ পাছতে আমি যিটো কেকটো আমাৰ থৈ পেলাই কেকটো আমাৰ ডেক'ৰেশ্যন কৰিবৰ বাবে আমিতো বাৰে বাৰে নিজে হাতেৰে ঘূৰাই কৰিব নোৱাৰোঁ সেইবাবে আমাক টাৰ্ণ টেবুলৰ প্ৰয়োজন হ'ব এই টাৰ্ণ টেবুলখনৰ প্ৰয়োজন হ'ব অনলাইনত বহুত কমতে পাব অনলাইনৰ পৰা ল'ব পাৰে টাৰ্ণ টেবুল বুলি কয় টাৰ্ণ টেবুলখন ল'ব পাৰে আৰু টাৰ্ণ টেবুলৰ লগতে আমি যিটো কেক বনাওঁতে ছাইডকেইটা মিহি কৰিবৰ বাবে ছাইডত ক্ৰীম লগাবৰ বাবে এইখন আমি পেলেট নাইফ এইখন আমি ব্যৱহাৰ কৰোঁ এইখনেৰে ক্ৰীমখিনি কেকত লগাওঁ ক্ৰীমখিনি এখন পেলেট নাইফ আৰু ইয়াৰ লগতে এখন স্মুডাৰ আছে এইখন স্মুডাৰে কাঠকেইটা আমি স্মুথ কৰোঁ গতিকে এখন পেলেট নাইফ এখন স্মুডাৰ তাৰ পাছতে আমাক কেকৰ যিহেতু ডিজাইন কৰিব লাগিব আৰু ডিজাইনৰ কাৰণে আমাক কিছুমান নজলছৰ প্ৰয়োজন হ'ব গতিকে আমি এনেদৰে কিছুমান নজল ল'ব পাৰোঁ এইবিলাক নজল আপোনালোকে যদি নজলৰ ব্যৱহাৰ কেনেকৈ কৰে ভিডিঅ' বিচাৰে তেনেহ'লে মোক কমেণ্টত জনাব মই ইয়াৰ কেনেকৈ ব্যৱহাৰ হয় কোনটো কেনেধৰণে ব্যৱহাৰ হয় মই তাৰ ভিডিঅ' দিম ইয়াত বহুতখিনি আছে ইয়াৰ চবৰে ব্যৱহাৰ বেলেগ আৰু চবে বেলেগ ডিজাইন কৰিব পাৰি সেয়াই কালাৰো হৈ গ'ল ইয়াৰ পাছতে আমি এইটো এটা ৰ'জ নেইল ইও নজলৰ শাৰীতে পৰিব কাৰণ ৰ'জ বনাবলৈ হ'লে যোনটো নজল দি আমি বনাম তাৰ ৰ'জটো ইয়াৰ ওপৰত বনাম মই আকৌ এবাৰ কৈছোঁ যদি নজলৰ ব্যৱহাৰ বিচাৰে ডিজাইনসমূহ বিচাৰে তেতিয়াহ'লে মোক কমেণ্টত জনাব মই আপোনালোকক নিশ্চয় ডিজাইনসমূহ দেখুৱাবলৈ চেষ্টা কৰিম আৰু এনেকুৱা কিছুমান বেগ থাকে এইটো যদি ডিজাইন কৰিম বুলি ভাবে কেকত তেতিয়াহ'লে এই বেগটো খুবেই প্ৰয়োজন কাৰণ নজলটো ইয়াত এইদৰে ভৰাই লৈ পেলাই নজলটো ইয়াত এনেদৰে ভৰাই লৈ পেলাই ডিজাইন কৰা হয় আৰু আৰম্ভণি যিসকলে কৰিছে তেওঁলোকৰ বাবে আৰু বিশেষ একো নাই ইমানখিনি যিখিনি আমি ব্যৱহাৰ কৰি এটা কেক সুন্দৰকৈ বনাব পাৰোঁ আৰু এটা মই ভিডিঅ' বনাম বুলি ভাবি আছোঁ নজল নোহোৱাকৈ কিছুমানৰ এতিয়া নতুনে কৰিবলৈ হ'লে এনেকুৱা হয় কিছুমান নজল নাপায় বা নাথাকে তেনে ক্ষেত্ৰত আমি নজল নোহোৱাকৈ আমি কেনেকৈ বনাব পাৰোঁ বা কেনেকৈ কৰিব পাৰোঁ তাৰ ওপৰত মই এটা ভিডিঅ' দিম নজল নোহোৱাকৈ মই ডেক'ৰেশ্যন কৰি দেখুৱাম চাই থাকিব মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰি যাব আৰু জনাব কিবা মোৰ পৰা যদি কিবা আপোনালোকক সহায় লাগে তেতিয়াও মোক কমেণ্টত জনাব ধন্যবাদ